हेलो हाई गाइस की खबर आपनलोকৰ आशा करो সকলোৰে ভাল। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সামনে আকৌ আহিলো। আজি বনালো মই টেঙৰা মাছ। ইয়া কেনেকৈ বনালো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আজি ৰেচিপিটোৰ কাৰণে ফাইনালি মই টেঙৰা মাছ আনিলো। আজি টেঙৰা মাছ বনাম জালুক দি। চাব ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈ ভাল লাগিব। এতিয়া মই বাছি লওঁ ধুনীয়াকৈ। फाइनली आज रेसिपी कारण प्रथमते या पियाज दिलू, ये कच्चा लंका दिलू, या आदा নহৰু दिसो। इतना मैं धुनियाके पिसि लम। या दिलू जालुक दिसो। এতিয়া দিম ইয়াত গোটা জিৰা। এতিয়া দিম ইয়াত মই গোটা জিৰা দিলোঁ। ধুনীয়াকৈ মই মিক্সাৰত পিচি ল'ম। এয়া ফাইনেলি মই মছলাখিনি ধুনীয়াকৈ মিক্সাৰত পিচি ল'লোঁ। এয়া ফাইনেলি তেল গৰম হৈ গ'ল। এতিয়া মই এয়া মছলাখিনি এতিয়া দিম মই হালধি দিলোঁ। এতিয়া ধুনীয়াকৈ ভাজিম মছলাখিনি। মই ধুনীয়াকৈ ভুনি আছোঁ। মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। বিৰাট ধুনীয়া এটা ৰেচিপি বনাই, বিৰাট ধুনীয়া লাগে খাই পেলাই। আপোনালোকে বনাব। মছলাখিনি ভুনোতেনে মই ইয়াত দি দিলোঁ নিমখখিনি দি পেলাই ভুনি ধুনীয়াকৈ। এয়া মছলাখিনি দেখিছোঁ মই ধুনীয়াকৈ ভুনি ল'লোঁ। এতিয়া ইয়াতে অলপ দিম পানী। ধুনীয়াকৈ মছলাখিনি সিজাই ল'ম। এয়া মছলাখিনি ধুনীয়াকৈ ভুনা হৈ গ'ল। এতিয়া মই ইয়াতে দিম টেঙৰা মাছখিনি মই কেঁচা দিছোঁ, ভাজি দিয়া নাই। এয়া ফাইনেলি মই ধুনীয়াকৈ মছলাত মিলাই দিলোঁ। এতিয়া এনেকৈ সিজিবলৈ দিম অলপমান। এয়া ফাইনেলি মোৰ মাছখিনি ধুনীয়াকৈ ভুনা হৈ গৈছে। এতিয়া মই ইয়াত ঢালিম অলপ পানী। এতিয়া মই ধুনীয়াকৈ উতলাম। এয়া দেখিছে মোৰ চব্জিটো ধুনীয়াকৈ উতলি গৈছে। আৰু অলপ সময় উতলাম। মোৰ চেনেলটো যদি আপোনালোক নতুন আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন নতুন ভিডিঅ' মই দি থাকোঁ। আপোনালোকে বনাই খাব পাৰিব কম খৰচতে ধুনীয়াকৈ। চাই থাকক। দেখিছে মাছ এটাও ভগা নাই, ধুনীয়াই আছে। ফাইনেলি মোৰ চব্জিটো আজি ধুনীয়াকৈ হৈ গ'ল। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ। কাইলৈ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ চামলৈ আহিম। তেতিয়ালৈকে বাই।